আজি এখন ইমান নাম থকা আৰু আমাৰ অসমৰ এখন ইমান আগশাৰীৰ কলেজত আহি মই থিয় হ'বলৈ পাইছোঁ, তাতকৈতো ডাঙৰ সৌভাগ্য আৰু মই একো হ'ব নোৱাৰোঁ। প্ৰথম কথা, আজি সভাত উপস্থিত থকা এই কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ আটাইতকৈ মৰমৰ ষ্টুডেণ্টসকল, গোটেইখিনি মুখ্য সৰু সৰু ল'ৰা ছোৱালী গোটেইখিনি প্ৰথম এই ৰাইজকে ড্ৰাইভাৰ কেইদিনৰ এইবাৰ প্ৰথম কথা, মই এখন উপন্যাস বনাম, কিতাপ লিখিম, বিক্ৰী কৰিম, সেইবোৰ মোৰ মনত এবাৰ অহা নাছিলে। ফাৰ্ষ্ট ডে 2018 সকলোৰে মনত থাকিব, এটা এক্সিডেণ্ট হৈছিলে ডিমৌত। এগৰাকী খুব মেধাৱী ছাত্ৰী, দেউতাকে ৰাতিপুৱা উঠাই দিছিলে বাছত, তাই গৈছিলে, দেউতাকে উঠাই দিলে, তাই যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এফালে তাই ইউকেট তাই PhD কৰিছিলে। মই ইমানখিনি নাজানো, কাৰণ কাহিনীটো মোৰ লগত খুব জড়িত। এই কাহিনীটো নোহোৱা হ'লে কিজানি আজি মই ইয়াত কথা নকলোহেঁতেন, আৰু সেই কাহিনীটো নোহোৱা হ'লে ৰূপম দত্ত কোন, মুছলিমৰ কেইজনমান মানুহে জানিলেহেঁতেন, এতিয়া কোনো চিনি নাপালেহেঁতেন। সেই কাহিনীটো যেতিয়া হৈ গ'ল, খুব দুখ পাইছিলোঁ অন্তৰত, টিভিত খুব বেয়াকৈ দিছিলে, মানে দুখ লগাকৈ দিছিলে। ছোৱালীজনী দেউতাকৰ 27টা মিছ কল আছিলে ছোৱালীজনী মোবাইলত, মানে এক্সিডেণ্ট হোৱা গম পাই খুব দেউতাকে ফোন কৰিছিলে। সেইখিনিলৈকে ঠিকে আছিলে, সেই দুখন সমভাগী ময়ো আছিলোঁ। সেইখন গা বেয়া আছিলে, নাইট চুপাৰ চলাই মই সেইখনত অলপ বহিছিলোঁ। তাৰপিছততো আপুনি ফেচবুক টিভি চাব নোৱাৰে, ড্ৰাইভাৰসকলক ইমান বেয়া বেয়াকৈ কথা কৈছে মানুহে, ড্ৰাইভাৰসকল আমুক, ড্ৰাইভাৰসকল তামুক, ড্ৰাইভাৰসকল এইখনে, সেইবোৰ কথা অলপ গাত লাগে। তাৰোপৰি মই আজি অত বছৰ নাইট চুপাৰ চলালোঁ, 10 চকা 12 চকা টেংকাৰ চলালোঁ, 18 চকা ট্ৰেইলাৰ চলালোঁ, নচলোৱা গাড়ী মোৰ একো নাই, সব গাড়ীয়ে চলাইছোঁ। কিন্তু এখন গাড়ীটো মই উপযুক্ত সন্মান নাপালোঁ। মই কোনো মানুহক বুকু খিনাই ক'বলৈ সাহস নকৰিছিলোঁ যে মই ড্ৰাইভাৰ। যদি এজন শিক্ষকে নিজক মই শিক্ষকতা কৰোঁ বুলি বুকু খিনাই ক'ব পাৰে, এজন ড্ৰাইভাৰে নিজকে ড্ৰাইভাৰ বুলি কিয় ক'ব নোৱাৰে? প্ৰথম প্ৰশ্নটো মোৰ বুকুত সেইটো লাগিল। মই যদি গাহৰি কাটোঁ, মোৰ ল'ৰা ছোৱালীয়ে কিয় ক'বলৈ বেয়া পায় যে মোৰ দেউতাকে গাহৰি কাটে বুলি? ৰিচেণ্টলি এটা কেছ হৈ গ'ল, ক'ৰবাত এখন বিহু ফাংচন হৈছিলে, তাত এজনী ছোৱালীয়ে খুব ভাল নাচিছিলে, তাইক দেউতাকে কি কৰে বুলি সুধোতে তাই দেউতাকে গাহৰি কাটে বুলি কওঁতে তাইক বুকুহিনা কৰা হৈছিল। মই মোৰ ল'ৰা ছোৱালী, মোৰ 3জনী ছোৱালী, এটা ল'ৰা। মোৰ ছোৱালী ডিগ্ৰী পাছ কৰিলে, ল'ৰা ক্লাছ 9ত, এজনী 6ত, এজনী 3। মই সিহঁতক এটাই শিকাইছোঁ, তোমালোকে যি পাইছা মোৰ পৰাই পাইছা। তই নিজৰ দেউতাৰ অকুপেশ্যনটো কেতিয়াও ক'বলৈ ভয় নকৰিবা। বুকু খিনাই ক'ব মোৰ দেউতা ড্ৰাইভাৰ, মোৰ দেউতাই মাংস বিজনেছ কৰে। কৰ্মত কেতিয়াও লাজ কৰিব নালাগে। আমি যিটো কৰ্ম কৰি খাম, সেই কৰ্মটো ক'বলৈ বুকু খিনাই ক'ব পাৰিব লাগিব। প্ৰথম উঠি অহা ল'ৰা ছোৱালীখিনিক মই সেইটো কওঁ, যিয়ে নকৰা, আমি 9, 10, 11, 12লৈকে আমি জ্ঞান আৰ্জনৰ কাৰণে পঢ়োঁ, আৰু তাৰ পিছৰখিনি পঢ়োঁ আমি জীৱনটো চলাবৰ কাৰণে। এইটো অপ্ৰিয় হ'লেও সত্য। ময়ো পঢ়িছিলোঁ। মই মেট্ৰিক পাছ কৰিলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, কমাৰ্চত পাৰ্ট 1 পাছ কৰিলোঁ। তাৰপিছত মোক কোৱা হ'ল কমাৰ্চ কৰিলে আমেৰিকা যাবলৈ দিগদাৰ হ'ল, কিয়নো মোৰ বাইদেউৰ দাদা আমেৰিকাত আছিলে, মোক আমেৰিকালৈ নিবলৈ বিচাৰিছিলে। মোক ক'লে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰ, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰিলে ইয়াত স্কোপটো বেছি। মই আকৌ কমাৰ্চ পাৰ্ট 1ৰ পৰা এৰি পেলাই AIলৈ গ'লোঁ, তাত পঢ়িলোঁ। তাত গৈ যেতিয়া ফিফ্থত পালোঁ, তেতিয়া গম পালোঁ এইবোৰ যুদ্ধ বিগ্ৰহৰ কাৰণে এছিয়ান মানুহ যোৱাটো বহুত টাফ কৰিলে। মোক তাত পাছ কৰিলেও মই নাযাওঁ, তেতিয়ালৈকে মোৰ ৰিজাল্টটো ভাল আছিলে। মোৰ তেতিয়া পঢ়া শুনাৰ প্ৰতি একদম মনিহা লাগিলে, মই নোৱাৰোঁ, নহ'ব, মই নকৰোঁ আৰু। চাৰ্টিফিকেট এখনি মোৰ ৱাইফক লৈ গুচি আহিলোঁ মই তাত। মোৰ জীৱনটো মই নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰিছিলোঁ, আৰু তাত মোৰ মা দেউতাই কোনো বাধা দিয়া নাছিলে। মোক মায়ে অলপ উৎপাত কৰিছিলে, দেউতাক বুজালে এতিয়া ল'ৰাটো এৰিব লাগিব, যদি তুমি এনেকুৱা সেইটো কৰিব যি কৰিম বুলি ক'লে। তো তাক আমি লগ এটা দিওঁ, কি নকৰে চাওঁ। মোৰ দেউতা প্ৰিন্সিপাল আছিলে তাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ, দেউতা ঢুকালে, আৰু মোৰ মায়ে হেড মিষ্ট্ৰেছ আছিলে তাৰ এখন মা দেউতাই পতা স্কুল এখন ভাল স্কুল এতিয়া। তাৰপিছৰ পৰা কি কৰিম কি নকৰিমকৈ গাহৰি বিজনেছত হাত দিলোঁ। বহুত দিন গাহৰি বিজনেছ, সেইবোৰ বৰ স্পীডত হ'ল মোৰ লাইফত ঘটিলে। গাহৰি বিজনেছ কৰিলোঁ। তেতিয়া তাৰ আগতে মোৰ চিঠি আহে, গুৱাহাটীত পঢ়ি থাকোঁতে প্ৰতিখন চিঠি মই কি লিখিছে সেইটো নাচাওঁ, চিঠি ভাস্তৰ ভিতৰত চাওঁ পইচা কিমান দিলে। সঁচা কথা, প্ৰত্যেক দুদিনৰ মূৰে মূৰে চিঠি আহে, মাৰ পৰা আহে, দেউতাৰ পৰা আহে, বাইদেউ দাদা ভিনদেউ নবৌ চবেই দিয়ে, চব চাকৰিয়াল আমাৰ ঘৰত। পইচা মোৰ কমি কোনো দিন নাছিলে মোৰ লাইফত। এবাৰ গুৱাহাটীৰ মই যিটো ৰুমত ভাড়া লৈ আছিলোঁ, এদিন মালিক আহিলে, কিবা এটা কথা, মই ইণ্টাৰভিউটো কৰিছোঁ, কিবা এটা কৰি আছিলে, আৰু ৰূপম কলমটো আনাচোন, কিবা এটা লিখোঁ বুলি ক'লে। মই আধা ঘণ্টা বিচাৰিলোঁ, মোৰ ৰুমত কলমটো বিচাৰি নাপালোঁ, আৰু মই ষ্টুডেণ্ট আছিলোঁ।
তেনেকুৱা ঘটনা ঘটিছে। তো এইটো মোৰ জীৱনৰ কথা ঘটনা। মোৰ মতে তোমালোকেতো একেবাৰে মোক ফ'ল' নকৰিবাই। মোৰ মতে ফ'ল' কৰিবলৈ হ'লে তোমালোকৰ ঘৰৰ পৰা উলিয়াই মোক কিছুমান কথা ফ'ল' কৰা। এটা টোটেলি যদি ভাবা ৰূপমদাৰ নিচিনা কৰিম, বেছি দিন নাথাকা ঘৰত, সেইটো মই গেৰাণ্টি দিছোঁ। নহয়, সহ্য নকৰে। মোৰ মা দেউতা ভগৱানৰ পৰা আছিলে কাৰণে সহ্য কৰি ল'ব ইমান দিন। মা দেউতাই চব সুখ পালে কাৰণে মোৰ ইমান ফিল নকৰিলে যে পুতেক হিচাপে মাহঁতক বহুত দিব লাগিব। পঢ়া শুনাত চোকা, বাইদেউ দাদাৰ ষ্টেণ্ড কৰা আছিলে মোৰ। দাদা কটনৰ পৰা পাছ কৰা। তো পঢ়া শুনাৰ ফালৰ পৰা পালে, স্বভাৱ চৰিত্ৰ ফালৰ পৰা বাইদেউহঁতৰ দাদাৰ পৰা বহুত ভাল, সিহঁতি চব পালে, বাইদেউ ভিন্ন নবৌ চব ভাল। তো মই সেইকাৰণে ভাবিলোঁ যেতিয়া পুত্ৰ সুখ পালে আৰু মনো এক্সট্ৰা কি দিম। আহিল এতিয়া বাছ চলোৱাৰ কথা। অকণমান কিছুমান ক্ষেত্ৰত অসমীয়া কি দেখুৱাবলগীয়া হৈছিলে মোৰ লাইফত। মই য'ত মাংস দোকান কৰিছিলোঁ মানিমুনি বুলি, তাত মই হাঁহ ৰাখিছিলোঁ, কুকুৰা ৰাখিছিলোঁ। প্ৰথম আপাৰ আছামৰ মোৰে এখন দোকান আছিলে যি অসমীয়া মানুহে গাহৰি কাটি ফ্ৰিজিং কৰিছিল। সেইফালে কোনো নাছিলে যোৰহাটৰ এইটো চাইডে। সেইখন দুলীয়াজান দিব বহুত মানুহে সেইফালে গ'লে তাৰপৰা সোমাই হাঁহ মাংস, কুকুৰা মাংস এইবোৰ লৈ যায়। তো সেইখনৰ পৰা গৈ দেখিলোঁ ওচৰত গোটেই বিহাৰী মানুহৰ এখন চব্জি বজাৰ আছে, ৰাস্তা দাবি পৰে। তেনেকৈ আমি চব্জি কাৰোবাৰ লাগিলোঁ। পাছত লাহেকৈ মই সিহঁতক ক'লোঁ যে মই মাৰ্কেটৰ পৰা চব্জি আনিম, তহঁতি মোপাই ল'ব লাগিব, ডেইলি বজাৰ পৰা ল'ব নোৱাৰোঁ। যদি ডেইলি বজাৰ পৰা ল'বলৈ আছে ইয়াত দোকান দিব নোৱাৰোঁ। ডিচিশ্যন এটা লওঁ। লাষ্টত মোৰ বিজনেছ পুৰা ভাল চলিছিলে, চব্জি বিজনেছ। আৰু তেনেকৈ মই গাড়ী লাইনত গৈ এখনকৈ মই নাইট চুপাৰ দিলোঁ। তো প্ৰেৰণালৈ গৈছিলোঁ এবাৰ চাকৰি বিচাৰি। মই লোকো বুলি এটা ভলভ' চলাই আছে ড্ৰাইভাৰ এটা, লোকে লৈ গৈছিলে। কথা পাতিলে মেনেজাৰজন, প্ৰেৰণাৰ মেনেজাৰজন, তেতিয়া তোমালোকে জানাই চাগে প্ৰেৰণা খুব ভলভ' খুব চলিছিলে, বন্ধ হৈ গ'ল। মোক চাকৰি নিদিলে তেতিয়া। মই গাড়ী চলাব জনা মানুহটোক চাকৰি নিদিলে মোক। লোকে কৈছিলে আৰু যে ডেকা ল'ৰা আহিছে দি দিয়ক তিনিচুকীয়ালৈ মই গাড়ীখন, নিদিলে মোক গাড়ী। তাৰপিছত আকৌ মই জন গ'লোঁ, কুইন চলালোঁ, ইয়াৰ পৰা চলালোঁ, নেটৱৰ্ক চলালোঁ, বহুত গাড়ী চলালোঁ। তো চলাই থাকোঁতে তেতিয়া মই এতিয়া আহিলোঁ বেলেগ কথালৈ। আহিলে এতিয়া এই ছোৱালীজনী দোকান হ'ল। তাৰপিছত মই ভাবিলোঁ মই ফেচবুকত মানুহখিনিক জনাব লাগিব আমাৰ জীৱনশৈলী কেনেকুৱা এজন ড্ৰাইভাৰ। এখন ড্ৰাইভাৰ গাড়ী চলাওঁতে একো কাম নেকি? আমিতো গাড়ী ৰাতি চলাওঁ, আমাৰ লাইফ ষ্টাইলটো টোটেলি তোমালোকতকৈ বেলেগ। মই ছাৰসকলক কোৱা নাই দেই তোমালোক বুলি, মই ষ্টুডেণ্টখিনিৰ লগত কথা পাতি আছোঁ, আপোনালোকে মাইণ্ড নকৰক প্লিজ। মই তোমালোকৰ লগত কৈ আছোঁ দেই, গোটেইখিনি মোৰ একদম নিজৰ ভাই ভনী হ'ব। তাৰপিছত মই মোক উঠাইছে, গগুদাৰ টোপনি ধৰিছে, মণিমুখ উঠাইছে, দাদা উঠক, গগুদাৰ টোপনি ধৰিছে। সেইখিনিৰ পৰা মই ষ্টাৰ্ট কৰি এটা বেছি লাইন মই ইমানখিনিমান লিখি ৰখি আছোঁ। আমেৰিকাত থকা মোৰ বাইদেউ, তাইক মই যাম বুলি মাতোঁ, মোৰ খুব ফ্ৰেণ্ডলি তাই। জানো ক'লোঁ মই যাম, এইটো দিওঁ নে নিদিওঁ, তাইক দিয়াত ভাল হৈছে দিয়া। এতিয়া মোৰ লাজ লাগিছে, মই এইটো দিম, মানুহে বা কি কয়। বহুত ইফাল সিফাল হোৱাৰ পিছত দিলোঁ, একদম ব্যাপক সহায় লাভ পালে। তাৰ আগতে মই অকণমান এটা গ্ৰুপ খুলিছিলোঁ 10 বছৰ আগতে আছে, ফেচবুক, অসমীয়া ফেচবুক বুলি। সেইটো 10 বছৰ হৈ গ'ল, তাত 70,000ৰ ওপৰত মেম্বাৰ্ছ আছে এতিয়া। আমাৰ ইউ আছে, গৌৰাজ ইউ এডমিন হয় আমাৰ তাই, ই বহুত কাম কৰে সেইটো গ্ৰুপৰ। মইতো লাগিব পৰা নাই, ই অকলে লাগি আছে এতিয়া বহুত। সেই গ্ৰুপত ব্যাপক সহায় পালোঁ মানুহৰ যে তাৰ নেক্সট পাৰ্ট লাগে, তাৰপিছত লিখি গ'লোঁ মই অভিযান। আৰু মই গোটেইটো মই কলমত ফটো ইউজ কৰোঁ, মই মোবাইলতে লিখিছিলোঁ। এটা এটাকৈ পাৰ্ট লিখোঁ, দি যাওঁ, তাৰপিছত মাজে মাজে পাহৰি যাওঁ কি হ'ল, আকৌ বাইদেউক ফোন কৰোঁ। মোক যিমান চিনাকি লগৰ ল'ৰা ছোৱালীবোৰ থাকে সিহঁতক ফোন কৰোঁ, কিবা আছিলে তহঁতি জনা কাহিনী, মোৰ কাহিনী, সিহঁতে আকৌ মনত পেলাই থৈছে, সেইটো কৈছিলে, আকৌ সেইটো কাহিনী লিখোঁ। তেনেকৈ লিখোঁতে মাজতে এবাৰ কি হ'ল, মোৰ 22টামান ফোন হেৰাই গ'ল, মোবাইলটো হেৰাই থাকিলে। মোবাইলৰ এটা লিখোঁ, তাৰ বেকআপ হোৱা নাছিল, সেইখিনি আকৌ লিখিবলগীয়া হ'ল। তেনেকৈ লিখি এই ইয়াত যিটো এলডি আছে লাইফ ড্ৰাইভাৰ, সেইখন শেষ কৰিছিলোঁ। অংকিতাৰ এক্সিডেণ্ট হ'ল, মই টিভিত গৈ ISBT দেখিলোঁ যে এক্সিডেণ্টত তাই ঢুকালে। তাতে মোৰ মূৰটো ঘূৰাই মই কৰি যাওঁ, তাতে শেষ কৰিলোঁ। তাৰপিছততো নহ'ব, মানুহে কৈছে আমি পূজা কৰিছোঁ, আমি যজ্ঞ কৰিছোঁ, আমি ধূপ জ্বলাইছোঁ, আমি চাকি জ্বলাইছোঁ, অংকিতাৰ একো হ'ব নাই, টিভি নিউজটো উঠে। এতিয়া কাহিনীটো আকৌ কণ্টিনিউ কৰক, তাই জীয়াই গ'ল। আকৌ পাৰ্ট 2 ষ্টাৰ্ট হৈ গ'ল, তাই জীয়াই দিল। এইটো কোনো প্লেনিং কৰা নাছিলোঁ, তাইক আকৌ জীয়ালোঁ। জীয়াই পেলাই কাহিনী লিখিলোঁ। এইবাৰ তাইৰ লগত বিয়া ঠিক হ'ল, তাইৰ লগত গাড়ীত গৈ আছোঁ, তাইৰ ঘৰৰ পৰা ঘৰত কোৰ্ট মেৰেজ কৰি মেলি আমি আহিছোঁ। মোৰ ঘৰ পাম, তাত ভকত চকত আছে, মোৰ ঘৰত বিয়াখন হ'ব। সেইখিনিতে শেষ কৰিলোঁ। এতিয়া বোলে আপোনালোকৰ বিয়াৰ পিছৰ কাহিনীটো লিখক। এইটো কেনেকৈ হ'ব? বিয়াৰ পিছৰ কাহিনী লিখক আৰু মানিমুনি প্লাছ যে আপুনি হোটেলখন বোলে তাৰ বিষয়ে লিখক। মই বোলো নহয়, মই এইখন নাইট চুপাৰ লাইফতে ড্ৰাইভাৰ, হোটেলৰ কাহিনী কেনেকৈ আহিব? এইখিনি ৰখিলোঁ কেইদিনমান, তেনেকুৱাত আহিলে কাকে, তাৰপিছত কৰোণা।
তাৰপিছত মানে চিঞৰি আছে ৰূপম দা সময় নাযায় আপুনি কিবা এটা লিখক মই তাৰপিছত গুলি বুলি এখন লিখিলোঁ গুলিখন লিখিছিলোঁ ডিব্ৰু চৈখোৱাত মোৰ গাৰ্লফ্ৰেণ্ড এজনী মোক জোৰ কৰে তাই ৰাতিটো তাত থাকিব যাব মোৰ অভিযান পুৰা তাই যাবই মই সেইটো যেতিয়া ফেচবুকত দিওঁ মোৰ মা মোৰ ওপৰত গৰম হৈ যায় এই যদি মই কথা এটা কেলে পাতক তুমি মায়েও জানে মই বিয়া পতা মোৰ ছোৱালী আছে তাৰপিছত মোৰ মায়ে কৈছে এই মায়ে যদি কেলে কথা বুজি নাপায় সেইদিন বা আপুনি থাকিছোঁ লগত মায়ে মোক কয় সেইটো এখন লিখিলোঁ তাৰপিছত এখন লিখিছিলোঁ ভাৱনা পাৰে বুলি চবেই কৈছিলে ভোটৰ ট্ৰেইনটো আমাৰ নাইকিয়া হৈছিলে মই সদায় 9টা বজাত এখন পষ্ট কৰিছিলোঁ তাৰপিছত বহুত হাজবেণ্ডে মোলৈ ফোন কৰে দাদা আপুনি এখন দিনত দিবচোন ৰাতি দিয়ে আমাৰ একো কাম নহয় পাকঘৰত বহি থাকিব লাগে নহ'লে বাথৰুমৰ আগফালে বহি দাদা এইবোৰ ভাল লগা নাই বাছৰ কথা লিখো মই বাছৰ কথা আহিলোঁ গ'লো কিমান লিখিম আৰু কাহিনী এটা হিচাপ থাকে নাই সেইবোৰকে লিখি থাকক আপুনি ইয়াৰ পৰা উঠিলোঁ লিখক ৰাস্তাত কি হ'ল লিখক মই কৈছোঁ ন বাৰে বাৰে মোৰ যিখিনি ফলোৱাৰ আছিলে ফেচবুকত তেনেকুৱা ফলোৱাৰ থাকিলে কাঠ এডালো ৰাইটাৰ হৈ যাব মোৰ নিচিনা মানুহ এটাক আজি ইয়াত থিয় কৰাই দিলে মই এই কিতাপখন মোৰ কিতাপ বুলি ক'লে মোৰ দুখ লাগে এইখন আমাৰ কিতাপ এই কিতাপখনক কেতিয়াও মই এখন কিতাপ শব্দ আখৰ বাক্য তেনেকৈ মোৰ ক'বলৈ মোৰ দুখ লাগে এইখন মোৰ অন্তৰৰ অনুভূতি ইয়াৰ প্ৰতিটো শব্দ প্ৰতিটো আখৰ মোৰ বুকুৰ ভিতৰৰ পৰা ওলাই আহিছে মই জানো যেতিয়া মানুহৰ বুকুৰ ভিতৰৰ পৰা কিবা এটা ওলাব ডাইৰেক্ট মানুহৰ বুকুতে মাৰিব কোনে বেয়া পায় মই চাম এইখন কোনেও বেয়া পাব নোৱাৰে কাৰণ মানুহৰ বুকুৰ আৱাজ কোনেও বেয়া পাব নোৱাৰে ত' আৰু কি ক'ম এইখিনিকে ক'লোঁ আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছে যদি সুধিব পাৰা তাই অৰুণাচলৰ খান্তি ছোৱালী তাই পাছত মোৰ লগত লগ হৈছিলে তাই বহুত অসমীয়া কিতাপ পঢ়িছিলে মই আচৰিত অৰুণাচলৰ ছোৱালী এজনী খান্তি ছোৱালী এজনীও সিহঁতি সাধাৰণতে অসমীয়া মানুহৰ লগত সম্পৰ্ক কৰিব নিবিচাৰে মই অৰুণাচলৰ লগত থাকি মই সেইটো গম পালোঁ সিহঁতি অসমীয়া মানুহৰ পৰা সদায় আঁতৰত থাকিব বিচাৰে যদি খুব জৰুৰী নহয় তাইৰ লগত তাই ৰিলেশ্যনশ্বিপত মই আহিছিলোঁ যিটো বন্ধুত্বৰ পৰা বহুত ওপৰত প্ৰেমৰ পৰা বহুত ওপৰত যিটো মোৰ যি মন যায় মই তাইক ক'ব পাৰোঁ যি মন যায় মই তাইক ভাবিব পাৰোঁ কিন্তু পাপ বুলিবলৈ তাত একো নাছিলে তাইক মই কৈছিলোঁ তই কথা মাজতে মোক ভাল পাওঁ বুলি কৈ নিদিবি তাই কয় তোক ভাল পাওঁ বুলি যিদিনাখন তই সেইদিনাখনে পলাই যাবি জানো মই তোক নকওঁ আমাৰ ৰিলেশ্যনশ্বিপটো তেনেকুৱালৈকে আছিলে তাই ঢুকাই গ'ল আৰু তাই ঢুকাই যোৱাতে তাই ভুল কৰিলে মোৰ লগত মই তাইক মাফ নকৰোঁ কেতিয়াও তাই মোক ঠগিব নালাগিছিল তাই বহুত ড্ৰাগছ খাইছিলে মই গম নাপালোঁ তাই মোক কোৱাৰ পিছত বহুতখিনি ৰিকভাৰী কৰিছিলে কিন্তু তাই অন্তত কোনোবা এটা ক্ষণত কোনোবা এটা সময়ত চাগে মই আছিলোঁ তাই মোক বিচাৰিছিলে বেলেগ ধৰণে আৰু যিটো তাই মোক কোনোদিন নক'লে মই এতিয়া ভাবোঁ তেনেকুৱা হ'ব লাগে কথাটো আৰু তাই কোৱা হ'লেও মই তাই একচেপ্ট কৰিব নোৱাৰিলোঁ তাই কিছুমান কথা মোৰ ভবা কথাও থাকে আৰু মোৰ নিজৰ জীৱন এটা আছে তাই লাষ্টত ঢুকালে তাই ছোৱালীজনী ক'ৰবাত হোষ্টেলত থাকে মোক কৈছিলে তই চাবি মই নাচালোঁ তাই মোক তাইৰ ওচৰত কিমান কোটি টকা আছে হিচাপ নাই তাই এতিয়াও মোৰ ঘৰত আছে ব্লেংক চেক ইমানটো কপি এটাত গোটেইখিনি কবিতা তাই দুইফালে চাইন কৰি থৈ গৈছে মোক কৈছে এমাউণ্ট ভাবি তই উলিয়াই ল'বি যিমান লাগে কিন্তু মই ইউজ কৰা নাই সেইখিনি আছে আৰু তাই চিঠিখনো মোৰ ওচৰত আছে তাৰপিছত এজনী চানা বুলি ছোৱালী আছিলে মুছলিম ছোৱালী তাই মই কমাৰ্চত একেলগে পঢ়িছিলোঁ আমাৰ উৎপাতৰ পৰা আৰম্ভ কৰি চব কৰিছিলোঁ কেতিয়াবা আমি লগৰ ল'ৰাৰ লগত বহি থাকিলে আগেদি বেলেগ ধুনীয়া ছোৱালী গ'লে দুই এটা কমেণ্ট পাছ কৰিলে তাই কয় মই ছোৱালী এজনী আছোঁ দেখা নাই নেকি তাই মোৰ পৰা মাৰেই খাই থাকে আমাৰ গোটেইকেইটা মাৰ পায় তাই তথাপি মাৰ খাই আমাৰ লগত থাকে আমি কোনোদিন নাভাবিলে সেইজনী এজনী ছোৱালী বুলি এতিয়াও আছে সেইদিনাখন ৰাতিপুৱা মই তাইৰ ঘৰলৈ যাওঁতে তাই মোক ধৰি পেলাই হাও হাকে কান্দিছে তই ক'ত হেৰাই গৈছিলোঁ বুলি মই যে আহিছোঁ তোৰ ওচৰলৈ কেনেকুৱা তাইৰ ল'ৰা দুটা আছে অকণীয়া আৰু তাই যাক বিয়া পাতিলে সিও মোৰ লগলৈ সি DY365ত কাম কৰে এইবোৰে মোৰ লাইফ মোৰ মতে নচলিবা মোৰ দুই এটা কথা চাব পাৰা তোমালোকে ইচ্ছা কৰিলে চাব পাৰা টোটেলি মোৰ মতে চলিলে ঘৰৰ পৰা খেদা খাবা মই গেৰাণ্টি দি কৰিছোঁ আৰু এইবোৰ কাম নকৰিবা মই যিবোৰ কৰোঁ তোমালোকে তোমাৰ মতে কৰা আৰু যিটো কৰা অন্তৰৰ পৰা কৰা আৰু মই এটা কথা একদম পুৰা চিয়ৰ প্ৰতিটো মানুহক ভগৱানে পাৰ্টিকুলাৰ এটা কামৰ কাৰণে পঠিয়াইছে সেই কামটো কি সেইটো বিচাৰ কৰা যিদিনা সেইটো ওলাব ক'ত উঠি গুচি যাবা গম নাপাবা মোৰ 40 বছৰ পাৰ হৈ গ'ল সেইটো বিচাৰোঁতে এতিয়া গম পাইছোঁ মই লিখিব পাৰোঁ কি কৰিছোঁ মোৰ কাপোৰ কানো নাই পিন্ধিবলৈ গাড়ীখন মই এবাৰ গাড়ীৰ ভিতৰত সোমালে চাফা মানুহ সোমালে মানে বেমাৰ হৈ যায় আজি 24 তাৰিখৰ পৰা গাড়ীখন কিমান বাৰ গুৱাহাটী আপ ডাউন
মানে এইটো মোক কেইদিনমান সময় দিলে মই গম পাম মোৰ লগত কি হৈছে কি নাই হোৱা মই ইয়াৰ ওপৰতো এখন চিৰিয়েল লিখিয়ে দিম এনেকৈ চলিব লাহে লাহে আমাৰ পৰিয়াল বাঢ়িছে পৰিয়াল বঢ়াৰ লগে লগে মাটিবোৰ ভাগ হৈ গৈ আছে আগতে এটা মানুহৰ হাতত যদি 20 বিঘা মাটি আছিলে এতিয়া এটা মানুহৰ ওচৰত 2 বিঘা মাটি আছে এতিয়া টাইম আহিলে আমি কাম কৰা এতিয়া যদি আমি কাম নকৰো হয় টকাই নহলে নেতা আৰু দুইটাতো পইচা আছে কিন্তু মজা আছে এইটো আমি কৰা কাম ইয়াত একো আন্দোলন কৰিব দৰকাৰ নাই নিজৰ কাম নিজে কৰা সব বস্তু নিজে যে আপুনি সেইটো তোমাৰ কাৰণে জেগা খালী কৰিব লাগিব কোনো অসম্বন দিয়াৰ দৰকাৰ নাই ক'তো গৈ গুলি খাবলৈ দৰকাৰ নাই অকল কাম কৰা নিজৰ আজি এই এৰিয়াটো যিমান টায়াৰ দোকান আছে আমাৰ অসমীয়ালৈ তাৰ কাষতে এখন খোলক না তাৰটো আধা শ্বেয়াৰ হ'ব ন তাৰ আধা কাষ্টমাৰ ইয়ালৈ আহিব ন সিহঁতি উঠি যাব নোৱাৰে সিহঁতি ইয়াত থাকিব কোনো নোৱাৰে মই এটাই কওঁ এইখিনিতো আপোনাৰ অকল এটা ধন্যবাদ বা ভাল লাগিলে বুলি ক'লে এইখিনি শব্দই প্ৰকাশ কৰিব নোৱাৰি সেইখিনি মই অন্তৰে বুজাব তেওঁলোকে বুজি পাব মোৰ এইবোৰ অন্তৰৰ লগত ডাইৰেক্ট কথা মানে কি ক'ম ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আপুনি মত বিনিময় কৰিছে তেওঁলোক আমাৰ উঠি অহা প্ৰজন্মৰ আমাৰ মেইন আমি শিক্ষক শিক্ষয়িত্ৰীখিনিৰ লগতকৈ মোৰ তেওঁলোকৰ ওপৰত বেছি চকু কিয়নো কাইলৈ অসমখনৰ মেইন দৰকাৰ তেওঁলোকে যদি শুদ্ধ নহয় তেওঁলোক যদি সঁচা নহয় তেতিয়াহ'লে আমি কাক লৈ থাকিম অসমখনে কাক লৈ থাকিম সেইকাৰণে মোৰ চকু সেই সৰুখিনি ওপৰত তেওঁলোকলৈ এটাই কওঁ তেওঁলোক শুদ্ধ হওক সৎ আৰু বেলেগ একো হ'ব নহয় তেওঁলোক সৎ হ'লেই চব কিছু আৰু এটা মানে সৎ হ'লে বাকী চব অট'মেটিকেলি যেতিয়ালৈকে মানুহজন সৎ হ'ব মানে অন্তৰখন নিকা হ'ব লাগিব মই সিহঁতক সেইটোৱে ক'ম তোমালোক সৎ হোৱা তাৰপিছত